Hello everyone, welcome to my channel. এতিয়া বাজিছে ৰাতি 8:30 আৰু মই পঢ়িবলৈ বহিছো। আজি মই কনস্টিটিউশনৰ আৰ্টিকল এমেন্ডমেন্ট শিডিউল এগিটা মই ৰিভাইজ কৰিম কাৰণ আগতে মই পঢ়ি থৈছো যদিও এখিনি মানে মাজে মাজে পাহৰি যোৱা হয় কাৰণ ইমানবোৰ বস্তু মনত ৰখাটো সম্ভৱ নহয় যদি আমি এমাহৰ আগতে পঢ়িলো আৰু সেই এমাহৰ পাই একেখিনি বস্তু মনত ৰখাটো একদমই পসিবল নহয় যদি মাজে মাজে আমি ৰিভাইজ কৰি নাথাকো। সো মই বহুত ৰিভাইজ কৰো যাতে মই পাহৰি নাযাওঁ আৰু লগতে মই ইম্পৰ্টেন্ট আৰ্টিকল খিনি এইখানে লিখি ৰাখিছো। মই বুকৰ পৰা পঢ়িব পাৰো কিন্তু মানে যিখিনি এক্সামত আহিছে আগতে তো সেইখিনি বেছি ইম্পৰ্টেন্ট হৈ পৰে যি বাৰে বাৰে খুলি থকা হৈছে। সো মই তেনেকুৱাবিলাক নোট কৰি ৰাখিছো আৰু বাকি এমেন্ডমেন্ট আৰু মই শিডিউলক লৈও মানে এটা ট্ৰিক বনাইছো যেটো শেষত আপোনালোকে দেখা পাব। সো ভিডিওটো শেষলৈকে চাব বুলি আশা থাকিল। আৰু এইখিনি হৈছে ইম্পৰ্টেন্ট এমেন্ডমেন্ট যিখিনি মই এনেকে হাইলাইট কৰি থৈছো। বাকিখিনি ইম্পৰ্টেন্ট কিন্তু ইমান মনত নৰৈছো মই যিখিনি মানে অহা দেখিছো যেনেকে 61 টো আহিছে যোৱাবাৰ 88 যে ভোটাৰ মানে এজ টো কেতিয়া 21 পৰা 18 কৰিছিল ইয়াৰটো আহিছিল। সো ইয়াৰটো আছিল 1989 সো এটো আহিছিল। তো এনেকুৱাবোৰ যিখিনি মানে আগতে অহা দেখিছো সেইখিনি মই বস হাইলাইট। সো মই আৰ্টিকল আসলতে যিটা ইম্পৰ্টেন্ট আৰু মই আগতে পৰীক্ষাত অহা দেখিছো সেইকেইটাহে মই মানে লিখি ৰাখিছো কপিত কাৰণ ইমানবোৰ আৰ্টিকল যেতিয়া বুকৰ পৰা পঢ়া হয় ন তো তেতিয়া একো মনত নৰয় বাস ৰিডিং কৰাহে হয়। সেই কাৰণে মই কিটামান ইম্পৰ্টেন্ট লিখি ৰাখিছো যেনেকে 14 16 17 এই 17 টো যে এসএসসি পৰীক্ষাত বহুতবাৰ আহিছে আৰু মই যোন দুবাৰ দিছো এসএসসি এক্সাম সিএইচএসএল এবাৰ দিছো এবাৰ সিজিএল তো তাতো মই এই আৰ্টিকল 17 টো মই পাইছো এভলিউশন অফ আনটাচেবিলিটি আৰু তাৰপিছত 19 21 21A আৰু যেটো 23 পৰা 24 25 30 32 তাৰপিছত 32 এটো বহুত ইম্পৰ্টেন্ট হয়। তাৰপিছত ডিপিএসপি তাৰপিছত 39A 40 41 44 50 51 51A 52 53 54 55 এইখিনি আৰু 61 62 ইম্পৰ্টেন্ট। তাৰপিছত 72 143 এইখিনি আৰু পাৰ্লিয়ামেন্ট সংসদৰ খিনি বহুত ইম্পৰ্টেন্ট হয় এইখিনিও মই এনেকে লিখি ৰাখিছো। তাৰপিছত আহে কনস্টিটিউশনাল বডিজ। সো এইখিনিত আহে আৰ্টিকল 76 আহে এন্টৰ্নি জেনেৰেল অফ ইণ্ডিয়া। এন্টৰ্নি জেনেৰেল ইণ্ডিয়াৰ পিএমৰ এডভাইজাৰ হয় আৰু 165 এডভোকেট জেনেৰেল অফ ষ্টেট এডভাইজাৰ হয় সিএম মানে চিফ মিনিষ্টাৰ আৰু 148 তাৰপিছত 290 279A 280 315 এইখিনি ইম্পৰ্টেন্ট হয়। তাৰপিছত আছে 324 338 তাৰপিছত আৰু এইখিনি বেলেগ ইম্পৰ্টেন্ট 50 108 1110 এইখিনি 117 222 155 172 214 243 কে এটো প্ৰিভিয়াস ইয়াৰটো আহিছিলে 330 335 তাৰপিছত 48A 370
35A আৰু এইখিনি হৈছে ইমাৰ্জেঞ্চি জৰুৰীকালীন যিখিনি ব্যৱস্থা আমাৰ সো নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল নাম্বাৰ 352 আৰু ষ্টেট ইমাৰ্জেঞ্চি আৰ্টিকল নাম্বাৰ 356 আৰু ফাইনেন্স ইমাৰ্জেঞ্চি আৰ্টিকল 360 সো এইখিনি আছিলে আৰ্টিকলৰ ইম্পৰ্টেণ্ট যিখিনি মই লিখি ৰাখিছোঁ বাকিখিনিও চাই ল'ব কি ঠিক কি আহি যায় আৰু লগতে মই যিখিনি কনষ্টিটিউশ্যনৰ পাৰ্ট আছিলে সেইখিনি এটা ট্ৰিক দি থৈছোঁ মই ভিডিঅ'ত আপোনালোকে চাই ল'ব আজি মই শিডিউলখিনিৰ এটা ট্ৰিক বনাইছোঁ আচলতে এইটো মই নিজে বনোৱা নাই বাৰু ইউটিউবৰ পৰাই চাইছোঁ মই চ' টিয়াৰ্ছ অফ অল্ড PM ইয়াতে গোটেই 12টা শিডিউল সোমাই যায় চ' এইটো আপোনালোকে নোট কৰি ৰাখিব পাৰে এনেকৈ মানে আমাৰ মনত ৰাখিবলৈ খুব ইজি হয় কাৰণ মই যেতিয়া কনষ্টিটিউশ্যনৰ পাৰ্টছখিনি মনত ৰাখিছিলোঁ ন তেতিয়াও মোক মানে ট্ৰিকটোৱে বহুত হেল্প কৰিছিলে চ' মই এনেকৈ ট্ৰিক বনাই ৰাখোঁ কিন্তু আৰ্টিকললৈ একো ট্ৰিক নাই কাৰণ আৰ্টিকললৈ দিয়ে ইউটিউবত যথেষ্ট মানে বহুত আপোনালোকে ট্ৰিক পাই যাব কিন্তু মোৰ মতে তেনেকৈ সম্ভৱ নহয় প্ৰতিটো বস্তুৰ এটা ট্ৰিক বনোৱা বা মোৰ খেলিমেলি লাগিব চ' সেইকাৰণে যিবোৰ মানে সৰু সুৰা যেনেকৈ এইটো 12টা শিডিউল এইখিনি ইজি হয় চ' ট্ৰিক এটা বনাই ল'লে মনত পৰি যাব তেনেকৈ যেনেকৈ পাৰ্টছখিনিও তেনেকৈ মনত ৰাখিবলৈ সুবিধা অৰ্থে মই এটা ট্ৰিক বনাই লৈছিলোঁ নিজে বনোৱা নহয় বাৰু মই এনেকৈ ইউটিউবৰ পৰা আপোনালোকেও এনেকৈ এইটো লিখি ৰাখিব পাৰে যদি মানে আপোনালোকৰ বাবে হেল্প হ'ব বুলি ভাবে